নমস্কাৰ সকলোকে। কি খবৰ আপোনালোকৰ? ভালে আছেনে? সদায় ভালে থাকক, হাঁহি থাকক, সুস্থ থাকক। এইজোপা দেখিছেনে কেনেকৈ বাঢ়িছে বেঁকাকৈ? সেইবাবে পিয়ালী বায়ে বেঁকা হৈ থকা ডালটো কাটি চিধাকৈ ৰুই দিব বেলেগ এটা টাবত। তাকে ভিডিঅ' কৰি থলোঁ, চাই থাকক। প্ৰথমতে অলপ সাৰ দি ল'লে গছজোপাৰ গুৰিত মাটি দি অলপ টানকৈ হেঁচি দিলে, তাৰ পাছত মাটি দি দিছে। এতিয়া গছজোপা লহপহকৈ ধুনীয়াকৈ বাঢ়ে। আমাৰ পিয়ালী বায়ে আকৌ গছ বহুত ভাল পায়। যি গছেই নহওক, ফুল গছ হওক বা যিয়েই নহওক, বহুত বেছি ভাল পায়। আপোনালোকক আমাৰ ভিডিঅ'বিলাক দি থাকিম, আপোনালোকে চাই থাকিব আৰু আমাক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। আপোনালোকক বহুত বহুত ধন্যবাদ আমাক ইমানখিনি মৰম দিয়াৰ বাবে। আৰু আমাৰ গছ ৰেডি হৈ গ'ল ৰুই। কেনেকুৱা লাগিছে জনাওকচোন। বাই বাই।